নমস্কাৰ বন্ধু বান্ধৱীসকল, মই তৰা আৰবি আপোনালোকলৈ লৈ আহিছোঁ অন্য এটা ভিডিঅ'। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই লৈ আহিছোঁ আপোনালোকলৈ বৰা চাউলৰ জলপান। তেনেহ'লে পলম নকৰি বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই চাউলখিনি ভালকৈ ধুই পানীখিনি ভালদৰে এৰুৱাই লৈছোঁ। চাউলখিনি এনেকুৱা জৰজৰীয়া হ'ব লাগিব। জলপানখিনি বনাবৰ কাৰণে মই কি বস্তু ব্যৱহাৰ কৰিলোঁ বলকচোন চাই লওঁ। এয়া লৈছোঁ মই কিচমিচ কেইটামান, কাজু, ইলাইচি, দালচেনি আৰু 1 কাপ গাখীৰ আৰু লৈছোঁ মই তেজপাত। এতিয়া মই কেৰাহী এখন গৰম কৰি তাত মই অকণমান ৰিফাইন তেল দি দিছোঁ। ৰিফাইন তেলখিনিৰ সলনি আপোনালোকে ঘিও ব্যৱহাৰ কৰিব পাৰে। তেলখিনি গৰম হোৱাত মই অকণমান কেৰাহীখনত লৰাই লৈছোঁ আৰু এতিয়া মই তাত দালচেনি, ইলাইচি, কাজু, কিচমিচ, তেজপাতখিনি দি মই 2 মিনিটমান সময়ৰ কাৰণে ভাজি ল'ম। মনত ৰাখিব, ড্ৰাই ফ্ৰুটছখিনি ভাজাৰ সময়ত গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰাখিব, নহ'লে ড্ৰাই ফ্ৰুটছখিনি জ্বলি যাব পাৰে। এতিয়া আমাৰ ড্ৰাই ফ্ৰুটছখিনি অকণমান ৰঙচুৱা হৈ গৈছে। এতিয়া মই তাত চাউলখিনি দি 5 মিনিটমান সময়ৰ কাৰণে লৰাই ভাজি থাকিম। চাউলখিনি ভালকৈ লৰাই থাকিব, নহ'লে কেৰাহীখনত লাগি যাব পাৰে, কাৰণ বৰা চাউলখিনি বহুত আঠা হয়। এতিয়া আমাৰ বৰা চাউলখিনি ভাজি হৈ গ'ল। তাৰপিছত মই কুকাৰ এটা লৈ তাত চাউলখিনি ভৰাই লৈছোঁ। আৰু মই তাত চেনি 3 চামুচ দি দিছোঁ। মিঠাখিনি আপোনালোকে যিমানখিনি খায় সিমান দিব পাৰে। আৰু মই ইয়াত গাখীৰ আৰু পানী দুয়োটাই মিলাই দিছোঁ। আপোনালোকে যদি ভাল পায় অকল গাখীৰ দিও বনাব পাৰে, নাইবা অকল পানী দিও বনাব পাৰে। কেৱল চাউলখিনি পানীত ডুব যোৱাকৈ দিলেই হ'ল। চাউলখিনিৰ পৰা অকণমান পানী বেছি হ'লেই হ'ব। আৰু শেষত মই অকণমান নিমখ দি দিছোঁ। মিঠাত নিমখ অকণমান দিলে খাবলৈ বহুত ভাল হয়। এতিয়া মই কুকাৰৰ ঢাকনখন বন্ধ কৰি দি গেছটো মিডিয়াম ফ্লেমত দি এটা চিটি মাৰি লৈছোঁ। এটা চিটি মৰাৰ পিছত আমাৰ জলপানখিনি খাবলৈ ৰেডি হৈ গ'ল। এয়া চাওক আমাৰ জলপানখিনি কিমান সুন্দৰ হৈছে। এতিয়া মই বাটি এটাত উলিয়াই আপোনালোকক দেখুৱাই দিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে মোক লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ নতুন ভিউৱাৰসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল বাটনটো অল কৰি দিব। বাই বাই।